ভিডিঅ' বনাবলৈ মন নোযোৱাৰ নিচিনাই অৱস্থা হৈছে জানানে মানুহবিলাকৰ যিহে দুখ দুৰ্দশা হৈছে যিহে পৰিস্থিতি হৈ পৰিছে সেইবোৰ দেখি মানে আৰু মনটো একদম ভাগি গৈছে ভিডিঅ'বিলাকত দেখি আছোঁ নিজে যিহেতু যাব পৰা নাই বাৰু তেনেকুৱা জেগাত কিন্তু মই শিৱসাগৰৰে জীয়াৰী হ'লে কি বৰ্তমান যিহেতু আমি গুৱাহাটীত থাকিবলগীয়া হয় কৰ্মসূত্ৰে এইটো কাৰণে ইমান দূৰ যোৱা সম্ভৱ নহয় তাৰ উপৰিও নিজৰ এইকেইদিন গা খুব বেয়া মাতটো শুনি হয়তো আপোনালোকে গম পাইছেই আৰু তাৰ উপৰিও 1.5 বছৰীয়া এটা সন্তানো আছে সেইটো কাৰণে বহুত অসুবিধা বাৰু তথাপিও যিখিনি সামৰ্থ্য সেই সামৰ্থ্য অনুসৰি তেওঁলোকৰ কাৰণে কিবা এটা সৰুকৈ হ'লেও আমাৰ ফালৰ পৰাও দিয়া হ'ল আৰু তথাপিও মনটো শান্তি লগা নাই কোনোবাখিনিত খুব দুখ লাগি থাকে ভিডিঅ'বিলাক দেখিলে কি যে অৱস্থা হৈছে মানুহবিলাকৰ এনেকুৱা দিন মানে ভগৱানে কেতিয়াও নেদেখাওক আৰু কোনো মানুহৰে জীৱনত কি যে হৈ গ'ল ন হঠাতে ইমান এখন সুন্দৰ ঘৰ সুন্দৰ এটা পৰিয়াল হঠাতেই মানে কেনেকৈ যে শেষ হৈ গ'ল চাওকচোন বাৰু কিনো ক'ম আৰু এইবিলাক দেখি মানে একো কৰিবই মন নোযোৱা নিচিনা অৱস্থা হৈ থাকে মাজতে সেইকেইদিনতে মানে পানী বহুত যেতিয়া হৈছিলে তেতিয়া মোৰ নিজৰ মাৰ ঘৰৰ ওচৰতো পানী আহিছিলে মোৰ মাৰ ঘৰ জৰাবাৰীত হয় জৰাবাৰী সত্ৰৰ ওচৰলৈকে পানী আহিছিলে কিন্তু জৰাবাৰী সত্ৰৰ পৰা বাৰু মোৰ মাৰ ঘৰলৈ অলপমান যাব লাগে আৰু 1 কিলোমিটাৰমান থাকেগৈ তাৰ উপৰি হাজবেণ্ডৰ ঘৰৰ তাতো পানী আহিছিলে সেইখিনি বাৰু কম পানীৰ কাৰণে শুকাই গ'ল কিন্তু নাজিৰাৰ যিটো ভয়াৱহ পৰিস্থিতি সেইটো দেখি মানে কি ক'ব আৰু গোটেই অসমবাসীয়ে যেনেদৰে সহায় কৰিছে সেইটো কাৰণে সঁচাকৈ বহুত ধন্যবাদ সকলোকে মই মোৰ ভিডিঅ'ৰ জৰিয়তে সকলো মানুহে ইজনে সিজনৰ কাৰণে যে চিন্তা কৰিছে তাৰ কাৰণে সঁচাকৈ ভাল লাগিছে দেখি দেই মানুহবিলাক যে এতিয়াও ভাল মানুহ জীয়াই আছে পৃথিৱীত সেইটোৱে মানে প্ৰমাণ হৈছে ভাল লাগিছে দেখি সকলোৱে এনেদৰে ইজনে সিজনক বিপদত সহায় কৰি যাব সকলোৰে ভাল হওক তাকে কামনা কৰিছোঁ আৰু ভিডিঅ'টি চাই আশা কৰোঁ আপোনালোকে ভাল পাব আৰু শেষলৈকে চাবলৈ নাপাহৰিব দেই অকণমান এজোপাই যে গছ আছে আৰু ইয়াত উলিয়াই দিব পৰাকৈ তললৈ বাকী মানে চবফালে বিল্ডিঙে বিল্ডিং কি ব'লা ইয়াত গৰম হয় ব'লা বেক কেমেৰা কৰি আপোনালোকক দেখাই দিছোঁ এইটো ভিমহিটাৰ বটল এনেদৰে অনা হৈছিলে কালি ফাৰ্ষ্ট টাইম তাক খুৱাইছোঁ বাৰু দেই কালি ষ্টাৰ্ট কৰিছোঁ আৰু কালিৰ পৰা সি বাৰু খাই বেয়া পোৱা নাই ভালেই পাইছে সি ভালেই হ'ব বুলিয়ে ভাবিছোঁ আৰু খুৱাই চাওঁচোন কেইদিনমান চেঞ্জ কৰি খুৱাই থকা হয় তাক ভালেই পাইছোঁ বাৰু এইফালে গেছত পোহৰলৈ বুলি ভিমহিটা বনাই আছোঁ এতিয়া দুপৰীয়া খুৱাবলৈ আজিকালি ইমান বদমাছ হৈছে মানে যিমান ভালকৈ বনাই দিলেও কি হয় কেতিয়াবা খায় কেতিয়াবা নাখায় মই যে ভাগৰি গৈছোঁ ইয়াৰ লগত জানানে ইমান খং উঠে কেতিয়াবা এইফালে নিজৰো একদম মাত চাত ভাগি অৱস্থা নাইকিয়া হৈ আছে আপোনালোকে মাতটো শুনিছেগৈ গম পাইছেই ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে বহুত ধন্যবাদ দেই আপোনালোকক ইমান ধৈৰ্য ধৰি যে ভিডিঅ'টি চালে তাৰ কাৰণে সঁচাকৈ বহুত ধন্যবাদ আৰু আহিবলগীয়া ভিডিঅ'বিলাকতো এনেদৰে সদায় মৰম দি যাব এইফালে চাওকচোন মই তালে বুলি এইদৰে বনাই থকা হৈছে হৈয়ে গ'ল আৰু এইখিনি বেছি সিজাবলগীয়া নাথাকে যিহেতু গেছটো চিমত দিহে সিজাইছোঁ এইখিনি ইমান পিঠাৰ দৰেই হয় বেছি সিজাব নালাগে অলপমান পানী বা গাখীৰ দি আপোনালোকে যেনেকৈ যি আছে আৰু দি সিজাব পাৰে মই আমাৰ গাখীৰ কম পৰিমাণে দিছোঁ বাৰু পানীয়ে দিছোঁ অলপ বেছিকৈ তাতে তাল মিচিৰি অলপমান দি সিজাই লৈছোঁ আৰু হৈ গ'ল এইখিনি ধুনীয়াকৈ তাক খুৱাবলৈ ইমান ধুনীয়াকৈ সিজাই বনাই খুৱাবলৈ চেষ্টা কৰোঁ সি কি কৰে ইমান বদমাছ অকণমান খাব অকণমান নাখায় গৰম হৈ আছে দেই মামা গৰম হৈ আছে দেই ঠাণ্ডা হ'ব লাগিব ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে আপোনালোক সকলোকে পুনৰবাৰ বহুত বেছি ধন্যবাদ দেই এইফালে পোহৰে কিবাকিবি কৈ আছে আপোনালোকে তাৰ মাতটো শুনি পাব আৰু তাৰ উপৰিও ভিডিঅ'টি যদি ভাল লাগিলে তেন্তে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব আৰু আমাৰ চেনেলটিক মৰম দিব সদায়